So hey guys, what's up? আজি আমি কথা পাতিম গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল ইয়াৰ গ্ৰেজুৱেট এক্সাম আৰু ফাইনেল ইয়াৰ পোষ্ট গ্ৰেজুৱেট এক্সামৰ বিষয় যিটো এইটো মাহতেই কণ্ডাক্ট কৰিব পাৰিবনে তাৰ পিছত আমি কথা পাতিম ৰিয়া চক্ৰৱৰ্তী দেউতাকে দিয়া ষ্টেটমেণ্টৰ ওপৰত আৰু বহুতো ইণ্টাৰেষ্টিং এনেকুৱা খবৰ মোৰ লগত আছে সো ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব সো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক খবৰটো আহিছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট ফাইনেলৰ এক্সামক লৈ বৰ্তমান পৰীক্ষাৰ্থীসকল চিন্তিত হৈ পৰিছে যে এক্সাম হ'ব নাই বুলি আৰু তাৰ ৰেছপন্সত গুৱাহাটী ইউনিভাৰ্চিটি এনাউন্স কৰি ঠিক এনেদৰে কয় ফাইনেল এক্সামবোৰ হোল্ড কৰি ৰাখিছে যিটো হ'ব লগা আছিল 22 ছেপ্টেম্বৰ টু 15 অক্টোবৰ আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে ঠিক কৰিছে যে পৰীক্ষাসমূহ সাধাৰণতে 15% ৱেটেজৰ ভিতৰত হ'ব মানে আমি যদি আগতে 100 মাৰ্কৰ এক্সাম দিছিলোঁ এবাৰ আমি 50 মাৰ্কৰ এক্সাম দিব লাগিব আৰু বাকি যিখিনি 15% মাৰ্ক হ'ব সেইখিনি আমি ইণ্টাৰনেল এছেছমেণ্ট ওপৰত আমাক বেছ কৰি মাৰ্ক দিয়া হ'ব আৰু বাকি যি জেনেৰেল ডিগ্ৰীবোৰ তাৰ মাৰ্ক যদি 15 ওপৰত হয় 50 ওপৰত হয় তেন্তে আমি 3 ঘণ্টাৰ এক্সাম দিব লাগিব আৰু যদি 50 তলত হয় তেন্তে আমি 2 ঘণ্টাৰ এক্সাম দিব লাগিব সো বেসিক্যালি গুৱাহাটী ইউনিভাৰ্চিটি এনেকৈ কৈছে আপোনালোকৰ যদি কিবা ডাউট আছে তেন্তে আপোনালোকে ভিডিঅ'টো পজ কৰি নোটিছটো চাব পাৰে সো আমাৰ দ্বিতীয় খবৰটো হৈছে বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি কেইজনৰ বিষয়ে হয় আপোনালোকে ঠিকেই ভাবিছে ইলন মাস্ক জেফ বেজোছ মাৰ্ক জুকাৰবাৰ্গ এণ্ড বিল গেটছ তেওঁলোকে মুঠ এইটো সপ্তাহত 44 বিলিয়ন টকাৰ লোকচান হৈছে আৰু তাৰে ভিতৰত ব্যক্তিগত হিচাপে জেফ বেজোছে 9 বিলিয়ন টকাৰ লোকচান হৈছে আৰু তাৰে ভিতৰত জেফ বেজোছৰ এক্স ৱাইফ বৰ্ণামো এই লিষ্টত চামিল আছে 3 নম্বৰ খবৰটো কোৱাৰ আগত মই এই খবৰটো পাই বহুত সুখী কাৰণ BSNL-এ 4G আৰু 5G নেটৱৰ্কৰ ওপৰত সম্পূৰ্ণৰূপে চকু ৰাখি আছে আৰু IT ছাৰ্ভিচ প্ৰভাইডাৰ IT ছাৰ্ভিচ মানে হৈছে ইণ্ডিয়ান টেলিকম ছাৰ্ভিচ প্ৰভাইডাৰ আৰু তাৰ কোম্পানী টেক মহিন্দ্ৰা কোম্পানীয়ে কৈছে যে তেওঁলোকে ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে 4G আৰু 5G নেটৱৰ্ক দিবলৈ সক্ষম আৰু ইয়াক সহায় কৰিব এটা জাপান কোম্পানী যাৰ নাম হৈছে টেলকো ৰাকুটেন আৰু আমাৰ দেশে সকলো ক্ষেত্ৰতে চাইনাৰ ওপৰত বহুত ডিপেণ্ডেবল আছিল সো বন্ধুসকল 4 নম্বৰ খবৰটো হৈছে যিসকল গ্ৰাহকে এয়াৰটেলৰ ব্ৰডবেণ্ড ব্যৱহাৰ কৰি আছে তেওঁলোকক আনলিমিটেড ডাটা আগবঢ়োৱা হ'ব অতি কম মূল্যত আৰু এইটো জিঅ' ফাইবাৰ প্লেন যেতিয়া পৰ্টফলিঅ' আৰম্ভ হৈছিল তেতিয়াৰ পৰাই এয়াৰটেলে কম দামত যিমান পাৰে কম দামত তেওঁলোকে ছাবস্ক্ৰিপশ্যন দিবলৈ চেষ্টা কৰি আছে আপোনালোকে এই পোষ্টটো এবাৰ চাই লওক লাষ্ট বাট নট দ্য লিষ্ট আজি আমাৰ শেষ খবৰটো হৈছে বৰ্তমান সময়ৰ বলিউডৰ বিগ ব্ৰেকিং নিউজ বুলি ক'ব পাৰি সুশান্ত সিং ৰাজপুতৰ কেছটোক লৈ হয় সুশান্ত সিঙৰ কেছটো এতিয়া বৰ্তমান এটা নতুন মূল লৈছেগৈ কাৰণ ৰিয়া চক্ৰৱৰ্তী ফাইক চৈকক NCBয়ে গ্ৰেপ্তাৰ কৰিছে হয় NCB হৈছে নেৰটিক্স কণ্ট্ৰল ব্যুৰ হৈছে মানে আপুনি কাৰোবাক যদি ড্ৰাগছ বা কাৰোবাক আপুনি যদি বেয়াকৈ গালি দিছে তেন্তে সেই NCBয়ে আপোনাক সোধপোছ কৰিব আৰু আপুনি কাৰ কাৰণে কৰি আছিল কিহৰ কাৰণে কৰি আছিল আপুনি কাৰ আণ্ডাৰত কৰিছিল এই সকলোবোৰ ইনভেষ্টিগেশ্যনত ওলালে আৰু চৈকে সকলোবোৰ সঁচা কথা কৈ দিলে কাৰ কাৰণে কৰি আছিল সো এতিয়া চাবলগীয়া এইটোৱেই যে সুশান্ত সিং ৰাজপুতক আমি কেতিয়ালৈ ন্যায় পাওঁ বা কোন গিল্টি নহয় সেইটো সময়ত দেখা যাব বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা লাইক কৰিব নাপাহৰিবা কমেন্ট কৰিব নাপাহৰিবা আৰু শ্বেয়াৰ কৰিব একদমেই নাপাহৰিবা
সো এনেকুৱা এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই